হেল্ল' গাইজ, আজি মই বনাবলৈ লৈছোঁ কলডিল বুট এনেকৈ ভাজি এখন বনাবলৈ লৈছোঁ। আৰু কেনেকৈ বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো সকলোকে চাই থাকিব। আজি মই বনাবলৈ লৈছোঁ কলডিলৰ ভাজি। আৰু এতিয়া মই কেৰাহীত তেল গৰম কৰি এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। আৰু এতিয়া মই হালধি অলপ দি দিম। আৰু মই এই কলডিলৰ ভাজি একে সহজভাৱে বনাম। এতিয়া মই কলডিলখিনি দি দিছোঁ। আৰু এয়া বুট দি দিছোঁ। গেছৰ ফ্লেমটো অলপ কমাই ৰাখিব লাগে বনাই থাকোঁতে, নহ'লে তলত লাগি ধৰে। আৰু এয়া জোখমতে নিমখ দি দিছোঁ। ইয়াত আপোনালোকে আলুও দিব পাৰে, কিন্তু আলু মই কলডিল বনাওঁতে মই নিদিওঁ তেনেকৈ। সেইকাৰণে মই ইয়াত বুটকে দি পেলাই বনাইছোঁ। আৰু এতিয়া ঢাকি দিম। আৰু মাজে মাজে এনেদৰে লৰাই থাকিব। কলডিল ভাজি কলডিল ভাজি রেডি হয়ে গেল।